বন্ধুসকল কি খবৰ নিশ্চয় ভাল আৰু আজি এটা মই অন্য এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ আৰু ভিডিঅ'টো কেনেকৈ চাই থাকক আৰু মানে বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ আৰু বস্তুটো আহি গ'ল আৰু এতিয়া মই বস্তু আনবক্সিং কৰিম এতিয়া মই ভিডিঅ'টো আনবক্সিং কৰি আছোঁ আৰু এয়া বেগত লৈ আহিছোঁ মই ইয়াত কলা পলিথিনত আছে চাই থাকক এতিয়া আনবক্সিং কৰিব লৈছোঁ এয়া চাওক কিমান ডাঙৰ মিছা মাছ দাঢ়ি চাওক না দাঢ়ি এয়া কিমান দীঘল প্ৰায় 3 ফুট এটা নহয় আৰু আছে এয়া এই চাওক কিমান ডাঙৰ সেইকেইটা দি আৰু সেইকেইটা আনবক্সিং কৰিব আছোঁ এইটো ফাৰ্ষ্ট ৰোজাৰ কাৰণে আইটেম আমাৰ এইটো ঔটেঙাৰ আইটেম ঔটেঙা ডাঙৰ বড় মাছ আৰু এইটো আজি ইয়াহু কি হ'ব তাৰিখডাল কিন্তু বহুত দীঘল আছে এয়া